এৰি দিছে আমাৰ ডক্টৰ আমাৰ ন্যায় লাগিব ডক্টৰ এৰেষ্ট কৰিব লাগিব ন্যায় পুলিচে কিয় বাফাদাৰ কৰিছে পুলিচে কিয় দিছে ডক্টৰ কিয় এৰি দিব পুলিচে পইচা খাইছে হেতু কাৰণে ডক্টৰ এৰি দিছে এটো আমাৰ নহব এটো সিদ্ধান্ত আমাক লাগিব ডক্টৰক আমি মাৰ্ডাৰ কৰিম এতিয়া ডক্টৰক মাৰ্ডাৰ কৰিম পুলিচক মাৰ্ডাৰ কৰিম এতিয়া ডক্টৰক কিয় এৰি দিছে আমাক নহব এটো লাগিব আমাক ন্যায় লাগিব আমি জানো আমাক লাগিব আমাৰ নহব একাধিক আৰক্ষী বিষয়া যে স্যাৰ আপুনি ডক্টৰক কিয় আপুনি এৰি দিলে আমাৰ ন্যায় দিয়ক হাত দূৰ কৰি ৰিকুৱেষ্ট কৰিছো ডক্টৰ স্যাৰক এৰেষ্ট কৰিব লাগিব যেতিয়ালৈকে ডক্টৰে এৰেষ্ট কৰিব নকৰে আন্দোলন চলি থাকিব এই আন্দোলন চলি থাকিব কি নিয়ম এজাহাৰ দিছে এইটো কালি দিয়া হৈছে আপোনালোকক অনুৰোধ কৰো ডক্টৰক আমি দেখাই দিওঁ আমাক ন্যায় লাগে ন্যায় নিদিয়ে চলি থাকিব কিবা প্ৰশাসনক ইমান দাবা দি আছে ডক্টৰক এৰিবৰ কাৰণে আৰু বৰ্তমান এইটো দিদি আমি ন্যায় পাব লাগিব অচিৰ ওপৰত বাৰে বাৰে ফোন আহি আছে ডক্টৰক এৰিবৰ কাৰণে আমি গম পাই আছো যে এজাহাৰ দিছো আমাৰ এজাহাৰ ৰাখিছে ডক্টৰক এৰেষ্ট কৰা নাই কিয় কৰা নাই সেইটো আমাক তদন্ত লাগে আৰু যদি এইটো আমি অন্যায় ন্যায় নাপাওঁ তেতিয়াহ'লে এইটো ভয়ানক হ'ব পৰিস্থিতি ডক্টৰে ঘৰত গৈ আছে আহি আছে ঘৰত গৈ আছে আহি আছে হা কিয় ইয়াত ডাঙৰ ডাঙৰ মানুহৰ হাত আছে সেইটো কাৰণে আজি আমাৰ ঢেকীয়াজুলিৰ অচিও ভালদৰে সিদ্ধান্ত ল'ব পৰা নাই অচিক কাগজ দিছোঁ অচিয়ে ৰাখিছে কাগজ কৈছে বোলে ভোট বহিব কিবা বহিব ন্যায় কৰিব আদালতে থানাৰ কাম কি ইয়াত ধৰি পেলাই চালান দিব লাগে আমি সেইটো বিচাৰো চালান কিয় দিয়া নাই ভোট বহিব পিছত লেকিন প্ৰশাসনক দাবাত ৰাখিছে মানে কি ইয়াৰ পৰা এৰিব লাগে থানাখন কোৰ্ট নহয় কোৰ্টত ন্যায় আৰু আছে নে নাই সেইটো চাব দুখী নিৰ্দোষী কোৰ্টে চাব ইয়াত নহয় ইয়াত এৰেষ্ট কৰিব লাগে ইয়াত চালান কৰিব লাগিছিলে কিয় চালান কৰা নাই এতিয়ালৈকে চালান কিয় কৰা নাই